নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বাহঁতৰ ঘৰত গ'লেও বাহঁতৰ ঘৰত কি পাতিছে আপোনালোকক দেখাইছোঁ। চাওকচোন সকলোৱে কাম কৰি আছে। এফালে কুকু মানুহক দেখিছেনে? মানুহ দেখি মানে তাই একদম কিবা হৈ যায়, মানে ইফালে দৌৰিব সিফালে দৌৰিব। তাৰপিছত মায়ে মই এয়া পাকঘৰত সোমালোঁ, চাহ বনাইছোঁ। ভকতসকল আহি আছে এজন এজন কৰি। এয়া ভকতৰ কাৰণে বনাইছোঁ, আকৌ আমিও খাবৰ কাৰণে বনাইছোঁ। এয়া গাখীৰ চাহ বনাই আছোঁ। এফালে চাহ হৈ গ'ল। এয়া মাইক কৈছোঁ যোৱা তুমি দি আহা, ময়ো খাই লওঁ। এয়া তাৰপিছতে কুকু মানুহৰ লগত অকণমান খেলোঁ বোলো, তাইৰ ভিতৰত অকলে আছে, সেইটো কাৰণে তাইৰ লগত অকণ খেলিলোঁ। হেণ্ডছেক দিছে দেখিছেনে? বোলে ভণ্টিয়ে কাম কৰি আছে, মই বোলো দে কাম কৰ। ভকতসকল বহিবৰ কাৰণে তাই ঢাৰি পাৰিছে। সিহঁতৰ ঘৰত এজুপি টেঙা আছে, টেঙা পাৰি ল'লোঁ। ৰবাব টেঙা নহয় কিন্তু দেই, আপোনালোকে কমেণ্টত যদি কোনোবাই জানে ক'বচোন কি টেঙা হয় এইটো। তাৰপিছত আমি চাহ খাওঁতে তাই মানে চাহ খাব নাপালে, কাম কৰি আছিল যে, সেইটো কাৰণে তাই এতিয়া চাহ খাই বোলে। এইফালে লাল চাহে পালে দেই, গাখীৰ চাহ নাপালে। মায়ে মই আকৌ এয়া চাটনিৰ কাৰণে যা যোগাৰ কৰিছোঁ। লাই শাক, ধনিয়া, আদা, নহৰু এই গোটেইখিনি মিলাই এয়া কৰি আছোঁ। গোটেই পাকঘৰতে বাহঁত বৌহঁত চব সোমাই আছে। তেনেকুৱা কথা শুনিছোঁ। মামি কি কৰিছে? কাম কৰিছে? কাম কৰি আছো। দিয়ক কৰক কৰক। দৈ আছে নাই? দৈ আছে। এইফালে পাত সামৰিছে বাহঁতে, সেয়া ভাগ লৈছে। প্ৰথমেই লয়, তাৰপিছত আকৌ পাত সামৰাৰ পিছত আকৌ লৈছে সেয়া ভাগ। মই কিন্তু তেতিয়া ভিতৰত কামহে কৰি আছিলোঁ দেই। বাই কোন সময়ত আহি পেলাই তুলিছে মই গম নাপাওঁ। তেওঁ আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ'টো দি দিছোঁ আৰু। সেয়া ভাগ লৈ আছে তেওঁলোকে। সেয়া ভাগ লৈ উঠাৰ পিছত এয়া প্ৰসাদ দিছে, প্ৰসাদ খালোঁ। খাই কৰি লৈ ভকতে আকৌ এয়া খাবৰ কাৰণে এয়া বহিছে ৰাইজ ভকত। এয়া দেখিছেনে ভকতসকল বহিছে। এনেকৈ ঘৰত কিবা পাতিলে মানে মনটো ভাল লাগি যায়। গোটেই ভকত আহে ন, মনটো কিবা এটা ভাল লাগি যায়। সেয়া ভকতসকল আহিছে, গোটেইখিনিয়ে খাইছে। প্ৰথমে ভকতে খাব, তাৰপিছত আমি খাম আৰু। প্ৰথমে মানে কি আৰু ভকতে নাখালে আমি খাবলৈ ভাল নালাগে ন, ঘৰৰ মানুহখিনিয়ে। সেইটো কাৰণে এই ভকতখিনিকে দিয়া গৈছে প্ৰথমে। গোটেই ভকতখিনি প্ৰথমে বহি লৈছে। সেয়া তেওঁলোকে খাই আছে। এফালে বায়ে চাই আছে কোনোবা নাহিলে নেকি, কোনোবা পাইছে নাই খাবলৈ। ভণ্টিয়ে দি আছে এফালে। এয়া চাওকচোন। মই কিন্তু ইয়াত সোমোৱা নাই দেই, মই ভিতৰতহে কাম কৰি আছিলোঁ যে, সেইটো কাৰণে। তাৰপিছতে আমি খাবলৈ বহিলোঁ গোটেইবা। সেয়া দেখিছেনে? সেয়া দিছে, আমি খাম এতিয়া আৰু। আপোনালোকে কমেণ্টত জনাবচোন দেই কেনেকুৱা পাইছে।